Hi guys, কি খবৰ সকলোৰে আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে মই ৰেখাই আজি আপোনালোকলৈ লৈ আহিছো গৰমৰ দিনত পিন্ধিব পৰা কেইখনমান শাৰী এইকেইখন শাৰী মুলমুল কটনৰ হয় আৰু এই শাৰীকেইখন বহুত কম দামতে আপোনালোকে গৰমৰ দিনত পিন্ধিব পাৰিব আৰু মই এই শাৰীকেইখন অৰ্ডাৰ কৰিছিলোঁ মিছোৰ পৰা যিসকলে নাজানে তেওঁলোকক মিছো এটা অনলাইন এপ হয় যেনেকৈ এমাজন ফ্লিপকাৰ্ট তেনেকুৱাৰ নিচিনাই আৰু মিছোৰ পৰা যোনে ফাৰ্ষ্ট অৰ্ডাৰ কৰে তেওঁলোকে 100 रुपीस লেছ পাব নহবা তাতকৈ বেছিও পাব পাৰে আৰু আপোনালোকে মিছোত বিজনেছো কৰিব পাৰে নহবা মোৰ নিচিনাকৈ সিম্পল শ্বপিংও কৰিব পাৰে মই কেইখনমান শাৰী মিছোৰ পৰা অৰ্ডাৰ কৰিছিলোঁ যিকেইখন গৰমৰ দিনত পিন্ধিবলৈ বিৰাট বেছি ধুনীয়া আছিলে আৰু শাৰীকেইখন তাৰে ভিতৰতে প্ৰথমখন হৈছে এইখন প্ৰথমখন শাৰী ব্লেক কালাৰ্ড হয় আৰু ইয়াত এনেকুৱা ধৰণৰ কিছুমান পম্পম ৱৰ্ক আছে এইটো হৈছে তলৰ এডাল লেছ সৰু সৰু পম্পম হয় এডাল তলত লগোৱা হয় আৰু শাৰীখনৰ আঁচলটোত এনেকুৱা ধৰণৰ পম্পম ৱৰ্ক আছে চাওকচোন কালাৰিঙত আছে আপুনি 3-4টা কালাৰ পাব আৰু ইয়াৰ লগত ব্লাউজ পিচটো আছে ব্লাউজ পিচটো একদম সিম্পল হয় ব্লেক কালাৰত আছে কিন্তু মই যেহেতু শাৰীৰ লগৰ ব্লাউজ পিচ মই নিচিলাও মই ক্ৰপ টপ বা বেলেগ ৰেডিমেড ব্লাউজৰ লগত পিন্ধি বিৰাট বেছি ভাল পাওঁ আৰু সেই কাৰণে আপোনালোকে এইখন শাৰীৰ লগত ব্লেক কালাৰ নহবা এনেকুৱা সিলভাৰ হোৱাইট সিলভাৰ তেনেকুৱা প্ৰিন্টেড হয় শাৰীখন এনেকুৱা নিচিনা ব্লাউজ পিন্ধিব পাৰিব নহবা এইটো মই যেটো পিন্ধি আছো স্লিভলেছ এনেকুৱাও পিন্ধিব পাৰিব বিৰাট বেছি ধুনীয়া লাগিব আৰু শাৰীকেইখনৰ কাপোৰটো ইমান বেছি ভাল হয় মুলমুল কটনত হয় শাৰীকেইখন পিন্ধিলে আপোনালোকৰ অকনো বেয়া নালাগিব শাৰীকেইখন চাওকচোন প্ৰিন্টটো চাওক শাৰীকেইখনৰ বহুত ধুনীয়া হয় আৰু শাৰীকেইখন মই ওয়াশ কৰিছো একো বেয়া হোৱা নাই কিয়া শাৰীকেইখন মই ওয়াশ কৰিহে আপোনালোকৰ আগতে ৰিভিউ দাঙি ধৰিছো শাৰীকেইখন বিৰাট বেছি ধুনীয়া হয় আপোনালোকে ল'ব পাৰে মিছোৰ পৰা মই ফাৰ্ষ্ট অৰ্ডাৰ কৰোতে এইখন শাৰী 700 আছিল মই যেতিয়া ফাৰ্ষ্ট অৰ্ডাৰ কৰিলো সেই কাৰণে 100 লেছ পালো আৰু শাৰীখনৰ দাম 600 হ'ল আৰু শাৰীখন বহুত ধুনীয়া হয় আপোনালোকে ডেফিনেটলি ট্ৰাই কৰিব পাৰে আৰু সেকেন্ড আৰু এখন শাৰী লৈছিলো মই একচুয়ালি মই মিছোৰ পৰা বহুত কেইখনে শাৰী লৈছিলো তাৰে ভিতৰতে সেকেন্ডখন হৈছে এইখন উল্টা হৈ আছে শাৰীখন আপোনালোকক দেখাই আছো মই চিধা কৰি এইটো চাওকচোন ইয়াৰ প্ৰিন্টটো গোলাপ ফুলত আছে প্ৰিন্টটো আপুনি ইয়েলো কালাৰ গোলাপ ফুলৰ যোনটো প্ৰিন্ট আছে হেতু ইয়েলো প্ৰিন্টত আছে পিংক কালাৰত আছে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰিন্টত পাব শাৰীখন আৰু শাৰীখন বিৰাট বেছি ধুনীয়া হয় ইয়াতো চাওকচোন এনেকুৱা পম্পম ৱৰ্কই আছে আৰু শাৰীখনৰ যোনটো ব্লাউজ পিচ আছে হেতু এইটো চাওক পিংক কালাৰ্ড হয় কিন্তু মই যেহেতু শাৰী ব্লাউজ পিচ নিচিলাও সেইকাৰণে মই ইয়াৰ লগত এটাচ কৰি থৈ দিওঁ তেতিয়া শাৰীখন আৰু বেছি দীঘল হয় আৰু মোৰ বহুত বেছি ভাল লাগে আৰু এইখন শাৰী পিন্ধিলে বহুত বেছি ধুনীয়া লাগিব গৰমৰ দিনৰ কাৰণে বহুত বেছি পাৰফেক্ট হয় বহুত সফট হয় আৰু এইখন শাৰী মই 850 দি অৰ্ডাৰ কৰিছিলোঁ আৰু ইয়াৰ লগত আপোনালোকে পিংক কালাৰ ইয়েলো কালাৰ আৰু গ্ৰীণ কালাৰ হোৱাইট কালাৰ আপোনালোকে 4টা ধৰণৰ আপোনালোকে ব্লাউজ ইয়াৰ লগত পিন্ধিব পাৰিব শাৰীখন পিন্ধিলে আপোনালোকক বহুত বেছি ক্লাসি লুক দিব আৰু এইখন শাৰী এনেকুৱা নহয় যে ছোৱালীবিলাকেহে পিন্ধিব পাৰিব এজত মানুহেও পিন্ধিব পাৰিব যেহেতু শাৰীখন বহুত কম কালাৰত আছে হোৱাইট কালাৰত আছে বহুত বেছি ধুনীয়া লাগিব আৰু থাৰ্ড মই অৰ্ডাৰ কৰিছিলোঁ আৰু এখন শাৰী এইখন এগেইন পম্পম ৱৰ্কতে আছে এইখন হৈছে এইখন শাৰীখনৰ আচলটো ইমান বেছি মোৰ ভাল লাগা নাছিলে কিন্তু শাৰীখনৰ ভিতৰ ফালটো ভাল লাগা আৰু শাৰীখনৰ যেটো পম্পম ৱৰ্ক আছে হেতু চাওক এনেকুৱা ধৰণৰ আছে আৰু শাৰীখনৰ এটো ব্লাউজ পিচ এই ব্লাউজ পিচটোত আহতৰ পাটৰ নিচিনা এনেকুৱা প্ৰিন্টেড হয় মই ব্লাউজ পিচটো চিলোৱা নাই কিন্তু এইখন শাৰীৰ লগত আপোনালোকে পিংক কালাৰ হোৱাইট কালাৰটো হোৱাইট বেজ হোৱাইটত আছে শাৰীখন নহবা এটো মেৰুন কালাৰৰ ব্লাউজ মই এইখন শাৰীৰ লগত মেৰুন কালাৰৰে স্লিভলেছ ব্লাউজ এটা পিন্ধিছো আপোনালোকে ফটো ভিডিও নিশ্চয় দেখা পাব বহুত বেছি ধুনীয়া লাগে আৰু এইখন শাৰী গৰমৰ দিনৰ কাৰণে বহুত বেছি পাৰফেক্ট হয় আৰু ইয়াৰ যোনটো মাছটো হয় হেতু চাওক এইটো এনেকুৱা আছে মানে এয়া চাওক এইখন দেখাইছো গোটেইকেইখন শাৰী মই ধোৱাৰ পিছতহে আপোনালোকৰ আগত ৰিভিউ দিবলৈ আহিছোঁ শাৰীখন পিন্ধিলে বহুত বেছি ধুনীয়া লাগে আৰু ফৰ্থ মই অৰ্ডাৰ কৰিছিলোঁ আৰু এখন শাৰী এইখন লৈছিলোঁ এইখন একদম নিউড কালাৰত আছিলে শাৰীখন এইখনো প্ৰিন্টেড হয় কিন্তু এইখন শাৰীত পম্পম ৱৰ্ক নাই সিম্পল হয় আৰু প্ৰিন্টেড হয় শাৰীখন এইখন শাৰীও বহুত ধুনীয়া লাগে আৰু এইখন শাৰীৰ লগত যেটো ব্লাউজ পিচ আছে হেতু ব্লেক কালাৰত আছে এইটো ব্লেক কালাৰত আছে যেহেতু মই ব্লাউজ পিচ নিচিলাও সেইকাৰণে মই ইয়াতে এটাচ কৰি থৈ দিছোঁ
আৰু এই শাড়ীখনৰ এইটো আঁচলটো হয় শাড়ীখনৰ প্ৰিণ্টেড হয় চাওকচোন কিন্তু শাড়ীখনৰ কালাৰ যোৱা নাইকিয়া মই ধুইছোঁ কালাৰ যোৱা নাইকিয়া আৰু শাড়ীখনৰ যোনটো মাছটো হয় সেইটো চাওক এনেকুৱা এইটো বেজ হোৱাইটত আছে এইটো চাওক এনেকুৱা ধৰণৰ হয় শাড়ীখন কিন্তু শাড়ীখন পিন্ধিলে বহুত বেছি ধুনীয়া লাগে একচুৱেলি মোৰ এনেকুৱা নিউড কালাৰত মোৰ শাড়ী নাছিলে সেইকাৰণে ভাবিলোঁ কি এখন কটনত লৈ চাওঁ কেনেকুৱানো আহে কিন্তু সঁচাকৈ শাড়ীখন বহুত ধুনীয়া হয় পিন্ধিলে বহুত বেছি ভাল লাগে শাড়ীখন বহুত দীঘলো হয় একচুৱেলি মই যিকেইখন শাড়ী আপোনালোকক দেখুৱাইছোঁ গোটেইকেইখন শাড়ীয়ে কিন্তু বহুত দীঘল হয় যিমান সকলো মানুহ হ'লেও পিন্ধিব পাৰিব বহুত ধুনীয়া হয় শাড়ীখন আৰু এইটো শাড়ীখনৰ আঁচলটো হয় চাওক এনেকৈ আঁচলটো হয় শাড়ীখন বহুত ধুনীয়া হয় প্ৰিণ্টটো ভাল হয় আৰু এইখন শাড়ীৰ লগত আপোনালোকে ব্লেক কালাৰ ব্লাউজ পিন্ধিব পাৰে এনেকুৱা এটা শ্লিভ দিয়ে যিহেতু এইখন শাড়ীৰ লগতো ব্লেক কালাৰ ব্লাউজে দিছে বাৰু এনেকুৱা শ্লিভ দুটা পিন্ধিব পাৰে বহুত বেছি ধুনীয়া লাগিব শাড়ীখন আৰু নহ'বা আপোনালোকে এনেকুৱা পিন্ধিব পাৰে ব্লেক কালাৰ দীঘলো পিন্ধিব পাৰে বহুত ধুনীয়া লাগিব ইয়াৰ লগত আপোনালোকে হোৱাইটটো এনেকুৱা এইটো প্ৰিণ্ট যিটো আছে হোৱাইট প্ৰিণ্টত আছে এইটো পিন্ধিব পাৰে শাড়ীখন আৰু এইখন শাড়ীৰ দাম কিমান 600 লৈছিলে আৰু 600ত সঁচাকৈ বহুত ধুনীয়া মই স্ক্ৰীণত দি দিম আপোনাৰ যিটো প্ৰাইজত মই লৈছিলোঁ মই অলপ পাহৰিব পাৰোঁ কিন্তু 600-700 ইমানৰ ভিতৰতে মই শাড়ীকেইখন লৈছিলোঁ বহুত ধুনীয়া আছিলে শাড়ীখন আৰু একেবাৰে লাষ্টত মই এখন মনু কটনৰ শাড়ী অৰ্ডাৰ কৰিছিলোঁ এইখনতো এগেইন পম ৱৰ্ক নাই আৰু এইখন শাড়ী হৈছে সেইখন মেংগো য়েল্লো হয় আৰু মই মেংগো য়েল্লো কালাৰটো ইমান বেছি ভাল নাপাওঁ মানে মোক ভাল নালাগে পিন্ধিলে কিন্তু মই ভাবিলোঁ কি এইবাৰ অৰ্ডাৰ কৰি চাওঁ কেনেকুৱানো লাগে গৰমৰ দিনৰ কাৰণে আৰু শাড়ীখনৰ এইটো মাছটো হয় চাওক আৰু শাড়ীখনত এনেকুৱা ধৰণৰ জেড নিচিনা মানে এনেকুৱা ধৰণৰ চাওকচোন প্ৰিণ্ট কৰা আছে এইখন শাড়ীও দেখিবলৈ ধুনীয়া লাগে পিন্ধিলে আপোনালোকে এইখন শাড়ীৰ লগত ব্লেক কালাৰ ব্লাউজ পিন্ধিব পাৰে হোৱাইট পিন্ধিব পাৰে য়েল্লো পিন্ধিব পাৰে আৰু বহুত বেছি ধুনীয়া লাগিব এইখন শাড়ীৰ লগতো এনেকুৱা কালাৰৰ ব্লাউজ পেয়াৰ কৰিলে আৰু আপোনালোকে এনেকুৱা নহয় যে এইখন শাড়ী অকল ছোৱালীবিলাকেহে পিন্ধিব পাৰিব সকলো এইজৰ মানুহে পিন্ধিব পাৰিব বহুত বেছি ধুনীয়া লাগিব আৰু আগতে মই কটনৰ শাড়ী কাপোৰবিলাক মই ইমান বেছি ভাল নাপাইছিলোঁ কাৰণ দেখিবলৈ ইমান বেছি ধুনীয়া নালাগে আৰু কিবা টান লাগে ভাল নালাগে কিন্তু যেতিয়া এইখন শাড়ী সঁচাকৈ কোৱালিটিটো ইমান বেছি ধুনীয়া হয় মূল কটনত হয় আৰু কোৱালিটি ইয়াৰ বিৰাট বেছি ধুনীয়া হয় আৰু এইখন শাড়ীৰো প্ৰাইচ লৈছিলে 600 চাওকচোন আৰু আজিকালিতো 600ত এযোৰ চাদৰ মেখেলা কিনিবও নাপায় ন কাৰণ 600ত যদি কিনো আৰু 600-700 লাগিব চিলাওঁতে গতিকে 600ত আপুনি আৰামত এখন শাড়ী পিন্ধিব পাৰে আৰু মই গৰমৰ দিনত বিশেষকৈ চাদৰ মেখেলাতকৈ মই মূল কটনৰ শাড়ী পিন্ধি বিৰাট বেছি ভাল পাওঁ মই যলৈকে যাওঁ মূল কটনৰ শাড়ীয়ে পিন্ধো মোৰ বহুত ভাল লাগে আৰু এইকেইখন শাড়ী পিন্ধিলে আপোনাক সকলোৱে ক'ব যে শাড়ীকেইখন ক'ৰ পৰা লৈছা তুমি বহুত বেছি ধুনীয়া হয় শাড়ীকেইখন দেখিবলৈ বিৰাট বেছি ধুনীয়া লাগিছে এইকেইখনে আছিলে মোৰ মূল কটন শাড়ী যিকেইখন শাড়ী মই মিছোৰ পৰা লৈছিলোঁ আৰু বহুত কম দামতে লৈছিলোঁ 600-700 মানে 800ৰ ভিতৰতে লৈছিলোঁ এইকেইখন শাড়ী কোৱালিটি সঁচাকৈ বিৰাট বেছি ধুনীয়া হয় আৰু এগেইন মই কওঁ মই যোনখন শাড়ী পিন্ধি আছোঁ এতিয়া চাওকচোন এইখন শাড়ী মই 3.5 বছৰ আগতে এমেজনৰ পৰা লৈছিলোঁ আৰু তেতিয়াতো মিছো নাছিলেই আৰু এইখন শাড়ী মূল কটনৰ হয় এয়া পম ৱৰ্ক আছে আৰু এইখন শাড়ী বিৰাট বেছি ধুনীয়া হয় আৰু ইয়াৰ কাপোৰৰ কোৱালিটি আৰু মিছোৰ পৰা লোৱা শাড়ীকেইখনৰ কোৱালিটিৰ মাজত তেনেকুৱা একো ডিফাৰেঞ্চ নাই বিৰাট বেছি ধুনীয়া হয় শাড়ীকেইখন আৰু এইখন শাড়ীৰ খালি এটাই ডিফাৰেঞ্চ আছে মই যেতিয়া এমেজনৰ পৰা লৈছিলোঁ তেতিয়া শাড়ীখনৰ দাম 1100 লৈছিলে যিকেইখন শাড়ী এতিয়া মই 600-700 মিছোত পাই যাওঁ চাওকচোন কিন্তু শাড়ীখনৰ কোৱালিটি একদম ছেম টু ছেম মিছোৰ পৰা লোৱা শাড়ীকেইখনৰ সৈতে চাওক ইয়াৰ পম ৱৰ্ক আছে এইখন শাড়ীও মই আপোনালোকক দেখুৱাই আছোঁ ইয়াত ফটো ভিডিঅ' আপোনাক ঢালি দিম আপোনালোকে চাব পাৰিব আৰু এইখন শাড়ী 1100ত লৈছিলোঁ এতিয়া মিছোৰ পৰা 600-700 লৈছোঁ চাওকচোন কিমান ডিফাৰেঞ্চ আছে কিন্তু কোৱালিটি ছেম আৰু আপোনালোকৰ যদি শাড়ীকেইখন চাই ভাল লাগিল তেতিয়াহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ আহি থকা ভিডিঅ'বিলাক তেতিয়াহে পাব যদি আপোনালোকে মোৰ ছাবস্ক্ৰাইবৰ বটনটো টিপি দিয়ে গতিকে আজিলৈ মই আহোঁ আকৌ এটা নেক্সট ভিডিঅ'ৰ সৈতে আহি আছোঁ আপোনালোকক পুনৰবাৰ লগ পাই আছোঁ